হেল্ল' অসম ভাই বন্ধুসকল, খবৰ কেনেকুৱা? আশা কৰিছোঁ ভালে আছে চাগে। আজি আপোনালোকৰ সন্মুখত মই পেবেল ক্ৰেছ ঘড়ীৰ বিষয়ে ক'ম। যদি মোৰ চেনেলত নতুন আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু নতুন ভিডিঅ' পাবলৈ বেল আইকন দবাব। আহক আৰম্ভ কৰোঁ। Even when you feel low, you can still go. Even when you feel slow, you can still go. Even when there's no এই ঘড়ীটো মই 1.5 সপ্তাহ ধৰি চলাই আছোঁ আৰু এই ঘড়ীটো ব্লুটুথ মোডত চলোৱাৰ পাছত 3 দিনহে চাৰ্জ গৈছে আৰু নৰ্মেল মোডত 7 দিনৰ ওপৰত চাৰ্জ গৈছে। এই ঘড়ীটোৰ ব্লুটুথ কলৰ বিষয়ে কওঁ যদি এই ঘড়ীটোৰ ব্লুটুথ কলৰ সাউণ্ড কোৱালিটি ভালেই আছে আৰু আপোনালোকে 8টাহে কণ্টেক্ট সেভ কৰিব পাৰিব। এতিয়া আপোনালোকক এই ঘড়ীৰ এপ্লিকেশ্যনটো দেখাই আছোঁ। এয়া এই ঘড়ীৰ এপ্লিকেশ্যনটো চাওক আপোনালোকে। এয়া চাওক, ইয়াত আপোনালোকে ন'টিফিকেশ্যন ছেট কৰিব পাৰিব আৰু এলাৰ্মো ছেট কৰিব পাৰিব আৰু কেমেৰা শ্বাটাৰ বটন ছেট কৰিব পাৰিব আৰু কণ্টেক্ট ছেভ কৰিব পাৰিব আৰু আধাৰত যাওঁ যদি ইয়াত বহুতো আছে। ফাইন ডিভাইচ আছে, টাইম ফৰ্মেট বনাব পাৰিব আৰু বহুতো আছে। ইয়াত আপোনালোকে চাব পাৰে বেটাৰী ছেভিং মোড, কণ্ট্ৰল মিউজিক আৰু এই ঘড়ীৰ ৱালপেপাৰৰ বিষয়ে কওঁ যদি এয়া চাওক, ইয়াত আপোনালোকে বহুতো ৱালপেপাৰ ডাউনলোড কৰি দিব পাৰিব। এয়া চাওক, বহুতো ৱালপেপাৰ আছে, যিকোনো ডাউনলোড কৰি দিব পাৰিব। আৰু আপোনালোকে নিজৰ ফটো লগাব পাৰিব। এয়া ইয়াত এডিটত গৈ আপোনালোকে নিজৰ ফটো দিব পাৰিব। ইয়াত চুজ ফ্ৰম এলবামত মাৰিলে আপোনালোকৰ নিজৰ ফটো দিব পাৰিব। এই ঘড়ীটোত কি কি আছে এয়া আপোনালোকক দেখাই আছোঁ। এয়া চাওক আপোনালোকে, এয়া চাওক বহুতো এপ্লিকেশ্যন আছে ঘড়ীত। ইয়াত আপোনালোকে গেমো খেলিব পাৰিব আৰু কেলকুলেটাৰো আছে। এয়া চাওক, আৰু ছেটিঙত গৈ আপোনালোকে ডিছপ্লেৰ ছেটিং কৰিব পাৰিব, ব্ৰাইটনেছ ভৰাব পাৰিব আৰু অটো স্লিপ মোডো দিব পাৰিব। আৰু এয়া চাওক, মেনু ভিউ আছে, ইয়াত আপোনালোকে যিকোনো ভিউ দিব পাৰিব। এয়া চাওক, আৰু বহুতো আছে। এয়া চাওক, ইয়াত আপোনালোকে মিডিয়া অডিঅ' অফো কৰিব পাৰিব, অনো কৰিব পাৰিব আৰু DND মোডো আছে আৰু ল' পাৱাৰ মোডো আছে আৰু ইয়াত আপোনালোকে ৰিছেটো কৰিব পাৰিব আৰু ছিষ্টেমত গৈ ৰিষ্টাৰ্ট কৰিব পাৰিব আৰু পাৱাৰ অফো কৰিব পাৰিব আৰু ৰিছেটো কৰিব পাৰিব। আৰু এইটো ঘূৰালে আপোনালোকৰ ৱালপেপাৰটো নিজে নিজে চেঞ্জ হ'ব। এয়া চাই লওক। এই ঘড়ীটো পানীত পেলাই চাইছোঁ, এয়া ভিডিঅ'টো আপোনালোকে চাই লওক। এয়া ঘড়ীটো চাওক, পানীত পেলোৱাৰ পাছতো একো হোৱা নাই, ঘড়ীটো ভালেই আছে, আপোনালোকে লৈ চলাব পাৰে। যদি এই ভিডিঅ' আপোনালোকক ভাল লাগিছে তেনেহ'লে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলত নতুন আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু নতুন ভিডিঅ' পাবলৈ বেল আইকন দবাব। আশা কৰিছোঁ আৰু এটা ভিডিঅ'ত লগ পাম। ধন্যবাদ।